গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ওলাই মেলি ৰেডি হৈছোঁ, মন্দিৰ যাব ওলাইছোঁ। আবেলি হ'ল মানে ভিডিঅ'টো এতিয়াই ষ্টাৰ্ট কৰিছোঁ। আজি এখন শৰাই আছে, মানে কিহৰ শৰাই দিছে মন্দিৰত সকলোবোৰ কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু এতিয়া দৰ্জাত তলা লগাও, খুৰীহঁতে ৰাস্তাত আটা বাঢ়ি আছে আৰু জল্দি যাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। খুৰীহাত আহিলে পুৰা জানমনি হৈ আহিছে, ৰঙা ব্লাউজ পিন্ধিছে আৰু এজন খুৰীয়ে কৈছে পথাৰৰ পৰা আহিছোঁ, ভুটেনী যেন দেখা হৈছে। মই কৈছোঁ নহয় দিয়া, সকলোৱে জানে এতিয়া বাৰিষা বতৰ। এজনকৈ খুৰীহঁতক দেখুৱাই দিছোঁ। ইয়াত চাওকচোন বাৰু কোনো ইমান ক'লা দেখা হৈছে। সিহঁতে কৈছে লাজ কৰিছে চা, আৰু ইফালে চাওকচোন আৰু এজনক দেখুৱাই দিছোঁ, ৰ'ব দেই, ইয়াৰ ৰিয়েল কেমেৰা ইয়াত আগুৱাই দেখুৱাই দিছোঁ। ইয়াত ক'ত ক'লা দেখা হৈছে, ইমান ক'লা দেখা হোৱাই নাই। ইফালে চাওকচোন আৰু এজন খুৰীক দেখুৱাই দিছোঁ, ইয়াৰ ইমান ক'লা দেখা হোৱাই নাই। সিহঁতে ভাবি আছে ক'লা দেখা হৈছে, এইটো আৰু ওপৰত। নামধৰাৰ পৰা আহিলোঁ আৰু ইফালে চাহ দিছে, বুন্দিয়া ভুজিয়া, মিংকি আৰু পায়স। আমি খাই লওঁ, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। বাইদেউ সুধিছে কিহৰ গোহাঁই বুলি ক'ম এতিয়া। বাইদেউক কৈছোঁ কিহৰ গোহাঁই দিছে সকলোবোৰ কোৱা। মন্দিৰৰ ৰাইজৰ গোহাঁই বুলি কৈছোঁ। এইটো মন্দিৰত ডেলিভাৰী গোহাঁই পাতিছে আজি, তেওঁলোকে খাব আহিছে, মই এতিয়া দিছোঁ আৰু। ইজন হৈছে দৰাজন আৰু দূৰৰ পৰা দেখুৱাই দিছোঁ, ভিডিঅ'ত ওলাব লাজ কৰে। ইফালে আছে কইনাজনী, এইজনী হৈছে কইনাজনী। আৰু প্ৰথমবাৰ বিয়াৰ পিছত প্ৰেগনেণ্ট হ'লে মানে মাকৰ ঘৰৰ মন্দিৰত এখন শৰাই আগবঢ়াব আহে। প্ৰত্যেকৰ গাঁৱত বেলেগ নিয়ম থাকে, আমাৰ গাঁৱত এনেকুৱা নিয়ম আছে। আৰু কিছুমানে দেচোন বাচ্চা হোৱাৰ পিছত শৰাই আগবঢ়াব আহে। আৰু এতিয়া নিয়মবোৰ হৈ গ'ল, দৰা কইনাই সেৱা লৈছে। বাৰিষা বতৰ, সকলোৱে ভুই ৰুই আহিছে আৰু মন্দিৰৰ ভিতৰত সোমোৱা নাই, সকলো বাহিৰতে বহি আছে আমাৰ গাঁৱৰ মানুহবিলাকে। আৰু সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ, ময়ো বহিলোঁ অকণমান। ইফালে সকলোকে বুট দিলে, এতিয়া সকলোৱে খোৱাত ব্যস্ত, হাল্লা চাল্লা কমি গ'ল। আৰু ইফালে আমিও খাওঁ। আৰু ইহঁতে চাওকচোন বাৰু দুখন পাত লৈ মোক দেখা পাই লাজ কৰিছে। মই কৈছোঁ চিংগল মানুহ কিয় দুখন পাত লৈছা। মন্দিৰৰ পৰা আহিলোঁ, এনেকুৱা গৰম লাগিছে থাকিব পৰা নাই। ঘৰত আহিলোঁ, কাৰেণ্টো নাই। আৰু
এনেকুৱা তাতে হাল্লা হৈছে, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এটা বস্তু আনিছিলোঁ মানে সকলোকে দিছে। মা কৈছে এইটো জাহাদী কল নে কি কয় মই নাজানো, কলটো খাই চাবচোন, ইমান ধুনীয়া মিঠা। আৰু মই এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি কল খাই লওঁ। আৰু ইয়াক খাই চাইছোঁ মই কলটো, সঁচাকৈ ইমান ধুনীয়া মিঠা লাগিছে। আৰু কোনে কোনে জাহাদী কল খাই ভাল পায় মোক কমেণ্ট কৰিবচোন। আৰু ইমান ধুনীয়া মিঠা লাগিছে সঁচাকৈ। এনেকুৱা মানে কল মই খাইছোঁ আগতে, তথাপিও এনেকুৱা মিঠা পোৱা নাছিলোঁ। বহুত মিঠা লাগিছে কলটো খাই। মোৰ ভিডিঅ'টো ইমানেই আছিল, আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সকলোকে কৈছোঁ, আৰু যোনে যোনে আকৌ এবাৰ কৈছোঁ, যোনে যোনে নতুনকৈ চাই আছে মোৰ চেনেলটো, সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি লয়। আৰু যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই সকলোকে, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।